নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আজিৰ বিশেষ ফেচবুক পডকাষ্ট। আজিৰ তাৰিখ 9 জানুৱাৰী, ভাৰতৰ ইতিহাসত এটি গুৰুত্বপূৰ্ণ দিন। গতিকে আজিৰ ইতিহাসত আমি জানিবলৈ চেষ্টা কৰিম আজিৰ ইতিহাসত আচলতে ঘটিছিল কি ঘটনা, যি নেকি আজি আমাক সোঁৱৰাই দিয়ে ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ কিছুমান বিশেষ অভিজ্ঞতালৈ। আজিৰ দিনটোতে 1915 চনৰ 9 জানুৱাৰী 21 বছৰ দক্ষিণ আফ্ৰিকাত অতিবাহিত কৰি মহাত্মা গান্ধী ভাৰতলৈ উভতি আহিছিল। হাতত অস্ত্ৰ নাছিল, আছিল কেৱল সত্যাগ্ৰহ, অহিংসা আৰু নৈতিক শক্তি। গতিকে এই দিনটোৱে ভাৰতৰ স্বাধীনতা সংগ্ৰামক এটা নতুন দিশ দেখুৱাইছিল, যি নেকি জাতিৰ পিতা মহাত্মা গান্ধীক ভৱিষ্যতে এজন সবল নেতা হিচাপে প্ৰতিষ্ঠিত কৰাত অৰিহণা যোগাইছিল। গতিকে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ। সেই ঐতিহাসিক ঘটনাৰ স্মৃতিতেই আজি 9 জানুৱাৰী দিনটো প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয়। আৰু 2003 চনৰ পৰা এই দিনটো বিশ্বজুৰি থকা প্ৰবাসী ভাৰতীয়সকলৰ অৱদানক সন্মান জনোৱা হয়। আৰু ভাৰতৰ উন্নয়নৰ যাত্ৰাতেই প্ৰবাসী ভাৰতীয়সকলৰ অৱদান আমি মন কৰিব লাগিব। বিশেষকৈ ভাৰত আৰু বিশ্বৰ মাজৰ সেতু, বিকশিত ভাৰতৰ সপোনৰ সহযাত্ৰী প্ৰবাসী ভাৰতীয়সকলক আমি সদায় স্মৰণ কৰিব লাগিব। আজি 9 জানুৱাৰীৰ সৈতে জড়িত আন কিছুমান গুৰুত্বপূৰ্ণ মহান ব্যক্তিৰ জন্মদিনো আমি উল্লেখ কৰিব পাৰোঁ। বিশেষকৈ ডক্টৰ হৰগোবিন্দ খুৰানা, নোবেল বিজয়ী বিজ্ঞানী, যিয়ে জেনেটিক কোড বুজিবলৈ বিশ্বক সহায় কৰিলে। সুন্দৰলাল বহুগুণা, চিপকো আন্দোলনৰ প্ৰেৰণা, পৰিৱেশ সুৰক্ষাৰ প্ৰতীক বিশেষ ব্যক্তিজনৰ আজিৰ দিনটোতে জন্ম হোৱাৰ কথা আমি জানিবলৈ পাওঁ। গতিকে ইতিহাসৰ পৃষ্ঠাত আজিৰ এই 9 জানুৱাৰী দিনটোত দেখা পাওঁ যুদ্ধ, আন্দোলন, বিজ্ঞান, পৰিৱেশ ৰক্ষাৰ এক দীঘল যাত্ৰা, যিটো আজিও আমাৰ মনত সাহস আৰু অনুপ্ৰেৰণা যোগায়। গতিকে য়াং ভইচ, আমি য'তেই নাথাকো কিয় আমি ভাৰতীয়, ভাৰত আমাৰ পৰিচয়। গতিকে এই প্ৰবাসী ভাৰতীয় দিৱসত আহক আমি সকলোৱে মনত ৰাখো ভাৰতৰ ইতিহাস কেৱল অতীত নহয়, ই আমাৰ ভিতৰতে জীয়াই থাকিব, জীয়াই আছে। জয় হিন্দ, জয় ভাৰত। আজিৰ দিনটোৰ ইতিহাস সিমানেই। নমস্কাৰ।